আজি বনাইছোঁ বইল মাছৰ এটা তৰকাৰী। আপোনালোকে অতি সহজতে বনাব পাৰে। পনৌনোৱা শাকটো নিশ্চয় চবেই চিনি পায়। এয়া মই দেখাই দিছোঁ, অকণমান কনফিউজন থাকিব পাৰে। এইটো শাকেদি মই আজি বইল তৰকাৰী বনাম মাছৰ। এয়া মই নহৰু লৈছোঁ, আদা লৈছোঁ আৰু লৈছোঁ জলকীয়া আৰু পিঁয়াজ আৰু বিলাহী এটা আৰু আলু এটা। এতিয়া মই নহৰু আৰু আদাখিনি পুৰি পেলাই মই এনেকৈ থেতালি ল'লোঁ আৰু শাকখিনি কাটি ল'লোঁ, আলুখিনি কাটি ল'লোঁ আৰু মই যোনটো বিলাহী আছিলে সেইটো পুৰি লৈছোঁ। লগতে মই যোনটো আদা আছিলে আদাখিনি মই খুন্দি ৰাখি দিলোঁ আৰু লগতে অলপমান ভোট জলকীয়া লৈছোঁ। এয়া বস্তুখিনি এইদৰে মই যোগাৰ কৰিলোঁ। এতিয়া এখন কেৰাহীত মই পানী অলপ দি দিছোঁ গৰম হ'বৰ বাবে। এতিয়া পানীখিনি উতল অহাত মই ইয়াত দিছোঁ আলু আৰু কাটি থোৱা পিঁয়াজখিনি। এইখিনি ভালকৈ আলুখিনি 70% বইল হ'ব দিব। বইল হোৱাৰ পিছতহে যোনখিনি আদা আছে আৰু যোনখিনি নহৰু আদাৰ পেষ্ট আছে এইখিনি দি দিব। এয়া দেখিছেনে, দিয়াৰ পিছত কালাৰটো অকণমান সলনি হ'লে, যিহেতু হালধীয়া হালধীয়া ৰং আহিছে। এতিয়া এইখিনি মই ভালকৈ অকণমান পানীখিনি কমি যোৱালৈকে মই ঢাকি ৰাখি দিম। এতিয়া অলপ সময় ঢাকি ৰখাৰ পিছত যোনটো বিলাহী আছিলে পুৰি লোৱা, সেই বিলাহীটো মই দি দিছোঁ। বিলাহীটো দিয়াৰ পিছত দেখিছেনে তৰকাৰীখনৰ ৰংটো কি সলনি হৈ গ'ল। এতিয়া মই যোন কেইপিচ মাছ আছিলে সেই মাছ কেইপিচ মই দি পেলাই কমেও আধা ঘণ্টা সময় মই এইদৰে ঢাকি ৰাখি দিম। আৰু এয়া দেখিছেনে, মই এনেকৈ ঢাকি ৰাখি দিম। এতিয়া মই ইয়াত এড কৰিম অকণমান পিঠাগুড়িৰ যোনটো মিশ্ৰণ আছে সেইটো। এইখিনি খালি চাউলৰ পিঠাগুড়ি, আপোনালোকে স্কিপো কৰিব পাৰে। এতিয়া মই ইয়াত ভোট জলকীয়া এইখিনি কাটি থৈছোঁ। এয়া দেখিছেনে, ইয়াত মই এইখিনি এড কৰাৰ পিছত আকৌ আধা ঘণ্টাৰ বাবে ঢাকি ৰাখি দিম। এই আধা ঘণ্টাৰ ভিতৰতে হৈ যাব পাৰিব টেষ্টি মাছৰ তৰকাৰী। ইয়াত মই কাটি থোৱা শাকখিনি এড কৰি দিম আৰু 5 মিনিটৰ কাৰণে মই ঢাকি ৰাখি দিম। ইয়াত বেলেগ লৰোৱা চিষ্টেমো নাই। এয়া দেখিছেনে, পানীখিনি শুহি আহিছে প্ৰায়। এয়া অকণ ধনিয়া দিলে আৰু ভাল লাগে, আপোনালোকে এড কৰিব পাৰে। এয়া মাছৰ তৰকাৰী হৈ গ'ল। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট